আছিল ৩-৪খন বাগান আছিল ২টাকৈ প্লান্ট ফেক্টৰী আছিল অসংখ্য ভাড়া ঘৰ আছিল য'ৰ পৰা মাহে ৩-৪ লাখ টকা ভাড়া আহিছিল এতিয়া সেইবোৰ চব চাফা আছো কেৱল মই মোৰ এই ঘৰটো আৰু মোৰ সুযোগ্য পুত্ৰ পিছে ইমান দামী ব্ৰেণ্ডৰ মদ কিনিবলৈ তুমি টকা ক'ত পালা ডাইনিং টেবুলখন বেছি দিলো বাবা য'ত যি বেচিবলগীয়া আছে চব বেছি দিবা সেইবোৰ মোৰ খানদানী ষ্টাইলেদি নিদিবা আৰে দেৱৰঞ্জন মোৰ বন্ধু মোৰ ইয়াৰ ইমান এইটো মোৰ বেটা দেখি ক'ত পঢ়ি আছা মানে কোন কলেজত নাই ক্লাছ 7ত দেখি পঢ়া বাদ দিল ছাৰবোৰে পৰীক্ষাত ইমান কম নম্বৰ দিয়ে হজম নহ'ল এইটো চাব্বাছ বেটা এতিয়া মোৰ বেটাই মোৰ খানদানৰ ষ্টাইল মেইনটেইন কৰাত ব্যস্ত মাজনীক বিচাৰি পোৱা নাই মানে মোৰ ছোৱালীজনী ইয়াৰে হোষ্টেলত থাকি পঢ়া শুনা কৰিছিল আজি কিছুদিনৰ পৰা তাই কোনো খা খবৰ নাই ক'লৈ গৈছে কোনেও নাজানে গতিকে তাইক বিচাৰি উলিয়াবলৈ হ'লে আমি কিছুদিন এই চহৰখনতে থাকিব লাগিব হোটেলত ৰুম কৰি ইমান দিন থকাটো সম্ভৱ নহয় গতিকে নাই মোৰ দৰে বন্ধু থাকোঁতে তই হোটেলত কিয় থাকিবি বেটা গগনক এটা বেগ চেকবোৰ লৈ যাওঁ গগন নাই বাবা কিয় নাই বাকীবোৰতো ক'লেই গগনে নাই কিয় নাই 3 মাহৰ দৰমহা দিয়াৰ কাৰণে সি গুচি গ'ল আমি যাওঁতে তোমাৰ ৰুমৰ টিভিটো লৈ গৈছে দেখিছ দেৱৰঞ্জন বেলেগৰ ঘৰৰ চাকৰি যাবৰ সময়ত বাচন বৰ্তন লৈ যায় মোৰ ঘৰৰ চাকৰি যাবৰ সময়ত টিভি লৈ যায় খানদানী ফেমিলিৰ চাকৰি খানদানী আৰু একদম পইণ্টত কথা কৈছ তই বেটা যোৱা আন্তিক ৰুমটো দেখাই এই বস্তু টকা মিলে কাপোৰ মই ঠেকেই কাম পাবা লাজ পাই মোৰ কৰি কামনাটি কাম যাও বহিল তই কি খাবি চিকেন তন্দুৰী চিকেন মছলা ৰ মই অৰ্ডাৰটো দি লওঁ হেল্ল' হোটেল ছানৰাইজ মই সঞ্জয় হাজৰিকাই কৈছো 3 প্লেট চিকেন তন্দুৰী 2 প্লেট চিকেন বিৰিয়ানী পঠাই দিবা আৰু বাকী নিদিয়ে এটা কাম কৰা মই মোৰ বেটাৰ হাতত ঘড়ীটো দি পঠাইছো ছুইজাৰলেণ্ডৰ পৰা অনা ঘড়ী হয় ককাই গিফ্ট কৰিছিল অ'কে তই কিবা কাম কাজ কৰ নাই নাই মই কাম কাজ নকৰো মই হাজৰিকা খানদানৰ ষ্টাইল মেইনটেইন কৰো এনেকৈ বস্তু বেছি ভূৱনৰ যিকেইজন মানুহ আছে কমচে কম মোৰ ষ্টাইল দেখি সন্তুষ্টি লভিছে যে মই তেওঁলোকৰ খানদানৰ বদনাম কৰা নাই নাই সঞ্জয় ইয়াৰ থানাখনৰ লগত তোৰ কেনেকুৱা বেছ ভাল বেটাৰ কাৰণে মাজে মাজে গৈ